ছবছৰীয়া অসম আন্দোলন আৰু জুইয়ে পোৱা তিৰাশী। আজি মই উভতি যাব বিচাৰিছোঁ আজিৰ পৰা ৩৬ বছৰ পাছলৈ, অৰ্থাৎ 1979 চনৰ পৰা 84 চনৰ সেই ছবছৰীয়া অসম আন্দোলনৰ ইতিহাসলৈ। এই কাৰণেই যাব বিচাৰিছোঁ যে বৰ্তমানৰ যুৱ প্ৰজন্মই সেই ইতিহাসৰ বিষয়ে কিছু কথা জানিবলৈ বৰ ইচ্ছুক। সেই আন্দোলনৰ আটাইতকৈ ভয়ানক সময় আছিল 82 আৰু 83। এই দুটা বছৰৰ ঘটনা পৰিঘটনাৰ কথাবোৰ এবাৰ যদি উপলব্ধি কৰোঁ, এতিয়াও গাৰ নোম শিয়ৰি উঠে। 1979 চনৰ 8 জুন তাৰিখে 12 ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচীৰে অসমৰ পৰা বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হয়। পুনৰ কৈছোঁ, অসমৰ সংগ্ৰামী জীৱনৰ এটা ক'লা অধ্যায়ৰ ইতিহাস। মূল বিষয়বস্তু অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম আৰু বিদেশী বহিষ্কাৰ। এই কথাখিনি ক'বলৈ যোৱাৰ আগতে শিল্পালয়ৰ ষ্টুডিঅ'ৰ পৰা অসমবাসীক নিজৰ বিষয়ে অকণমান জনাই যোৱাটো ভাল হ'ব বুলি ভাবিলোঁ। জয়তে অসমবাসীলৈ সেৱা জনালোঁ। সেই সময়ত মোৰ বয়স আছিল 15-16 বছৰ। তেতিয়াৰ পৰা মোৰ ব্যক্তিগত দিনপঞ্জী লিখাৰ অভ্যাস আছিল। দিনটোৰ কৰ্মৰাজি, ঘটনা পৰিঘটনাৰ বিতং তথ্যসমূহ ডায়েৰীত লিপিবদ্ধ হৈছিল। সেয়েহে আওপুৰণি সেই ডায়েৰীৰ পৃষ্ঠা লুটিয়াই কিছু মূল তথ্য আপোনালোকৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ। ইয়াৰ উপৰি পুৰণি সংবাদ মাধ্যম যেনে প্ৰতিদিন, জন্মভূমি, কাকত আদি সন্নিৱিষ্ট হৈ থকা আন্দোলনৰ বিভিন্ন কাৰ্যক্ৰমণিকা, ঘটনা পৰিঘটনাৰ আদি তথ্যসমূহ যুগুতাই প্ৰস্তুত কৰি অসমৰ যুৱ প্ৰজন্মৰ জ্ঞাতাৰ্থে দাঙি ধৰিছোঁ। এই কাম কৰিবলৈ যোৱাৰ বাবে যদি কোনোবাখিনিত কিবা ভুল ক্ৰুটি ৰৈ গৈছে, এই ষ্টুডিঅ'ৰ পৰা মই সকলোৰে ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। সেই সময়ত বিদ্যালয়ত পঢ়ি থকা এজন নৱম-দশম শ্ৰেণীৰ ছাত্ৰ। নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে 1982 চনত লখিমপুৰ জিলাত তেলাহী খগা হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন হয়। এই নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত মনোনয়ন দি এচেৰাকটাৰ বন্ধুবৰ শ্ৰী লোকনাথ দলেৰ লগত মোৰ প্ৰতিদ্বন্দ্বিতা হয়। মুঠ 60টা ভোটৰ ব্যৱধানত তেওঁক পৰাস্ত কৰি মই সম্পাদকৰ দায়িত্ব বহন কৰোঁ। এই সম্পাদকৰ দায়িত্ব বহন কৰিয়ে আকৌ তেলাহী ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব ভাগি মূৰ পাতি ল'ব লগা হয়। ব্যস্ততাপূৰ্ণ সময়ৰ প্ৰতিটো ক্ষণ কেনেধৰণে অতিক্ৰম কৰিব লগা হৈছিল বিস্তৃত খতিয়ান ডায়েৰীত লিপিবদ্ধ হৈছিলে। 1983 বৰ্ষতো বিদ্যালয়ৰ পাঠদান একেবাৰে হোৱা নাছিল। অনিৰ্দিষ্টকাললৈ অসম বন্ধ, ধৰ্ণা, প্ৰতিবাদ, শ্ৰেণীবজন আদি ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত আছিল। সেইবাবে ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত উপস্থিত থকাটো সম্ভৱপৰ নাছিল। 83 বৰ্ষতো মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহ'ল। গতিকে 82 আৰু 83 দুটা বছৰো সম্পাদকৰ দায়িত্ব বহন কৰি যাব লগা হৈছিলে। সেই সময়ৰ এজন ছাত্ৰ নেতা হিচাপে কোনো ৰাতি শান্তিৰে শুব পৰা আৰু শান্তিৰে এসাঁজ খাব পৰা পৰিৱেশ সমূলি নাছিল। চৰকাৰৰ পুলিচ বাহিনীৰ অত্যাচাৰৰ টাৰ্গেট আছিল আন্দোলনকাৰীসকলৰ ওপৰত, নেতৃত্ব লোৱাসকলৰ ওপৰত। আৰু সেই নেতাসকলৰ ঘৰতো কোনো সদস্যই শান্তি পোৱা নাছিল। পুলিচৰ নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল। আন্দোলনকাৰী বিচৰাৰ নামত ঘৰে ঘৰে তালাচী চলাইছিল পুলিচ বাহিনীয়ে। সেইবাবে আন্দোলনকাৰীসকলে হাবি জংঘলত অনাহাৰে অনিদ্ৰায় দিন কটাবলগীয়া হৈছিল। সেই নেতাসকলক কোনো লোকে থাকিবলৈ অকণমান আশ্ৰয় আৰু খাবলৈ এমুঠি অন্ন নিদি পুলিচৰ অত্যাচাৰৰ ভয়ত খেদি পঠিয়াইছিল। ইয়াৰ মূলতে হ'ল অসমতে জন্মগ্ৰহণ কৰি নিকৃষ্ট মানসিকতাৰে জীয়াই থকা এচাম স্বাৰ্থলোভী গুপ্তচৰ দেশত দ্ৰোহীৰ বাবেই নিজৰ ভাই ভতিজাকেইটাক নাহিবি আমাক শাস্তি নিদিবি বুলি খেদি পঠিয়াই দিয়া কথাবোৰ ভাবিলে এতিয়াও চকুৰে চকুলো বৈ আহে। কাৰ কাৰণে, কিহৰ বাবে বাৰু ইমান দুখ কষ্ট ভোগ কৰিবলগীয়া হ'ল? উদ্দেশ্য এটাই আছিল, নিজক ৰক্ষা কৰা, পৰিয়াল, ককাই ভাই, সমাজ, জাতি আৰু দেশক ৰক্ষা কৰাৰ। আন্দোলনকাৰী হিচাপে পুলিচৰ পৰা নিজক বচাই সাংগঠনিক কামত দেশ জাতিৰ বাবে নিজক আত্মনিয়োগ কৰাত কোনোদিন ক্ৰুটি কৰা নাছিল। হঠাৎ এদিন পুলিচৰ চকুত ধৰা পৰিলোঁ। যদিও কোনোদিন হিংসাপথ, দলং জ্বলোৱা, ঘৰ জ্বলোৱা, কাৰোবাৰ ওপৰত প্ৰতিশোধ লোৱা এনে কৰ্মৰ পৰা নিজকে আঁতৰত ৰাখিছিলোঁ। কাৰণ মোৰ বাবে এনে কৰ্ম অতি নীতি বহিৰ্ভূত আছিলে। তাৰ বাবে উগ্ৰবাদী নেতাসকলৰ ওচৰত বা প্ৰতিশোধ পৰায়ণ নেতা এচামৰ সন্মুখত জবাবদিহি হ'ব লগা হৈছিলে। সেই সময়ত নেতাসকলৰ এটা অংশই চৰকাৰৰ দমনমূলক অত্যাচাৰত অতিষ্ঠ হৈ মনত প্ৰতিহিংসাৰ জুই দপদপকৈ জ্বলিছিল বাবেই বিভিন্ন ঠাইত
হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছিল আৰু অন্যটো অংশই চামে হাজাৰ ঘাত প্ৰতিঘাতক নীৰৱে সহ্য কৰি ন্যায্য প্ৰাপ্যৰ হেতু চৰকাৰক সজোৰে দাবী উত্থাপন কৰিছিলে। যি কি নহওক, এজন আন্দোলনকাৰী হিচাপে পুলিচৰ ওচৰত দৃষ্টি নিবন্ধ আছিলে বাবে থানাৰ ভিতৰত নানা অত্যাচাৰৰ বলি হৈ জেলৰ ভাত খাব লগা হ'ল ৩-৪ মাহ পৰ্যন্ত। চাবুকৰ কোব, লাঠিৰ কোব, জোতাৰ গছক, বিদ্যুতৰ চকত তেজেৰে তুমুৰালিৰ কথা আজিও মোৰ দৰে সহজজনে পাহৰা নাই। বহুজনে এই যান্ত্ৰণাতেই মৃত্যুকো সাৱটি ল'লে। হ'ব বাৰু পুলিচৰ দ্বাৰা নিৰ্যাতিত, তথাপিও গৌৰৱান্বিত। দেশৰ জাতিৰ ৰক্ষাৰ্থে এয়া মোৰ উৎসৰ্গা। আজিৰ এই সুযোগতে দেশৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰা শত শ্বহীদক নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। য'তেই থাকক শান্তিৰে থাকক। তেখেতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আজিৰ খণ্ড ইমানতে সামৰিছোঁ। দ্বিতীয় খণ্ড জানিবলৈ অপেক্ষা কৰক।